जोङो दिनै खौरांगिरि मेल खुंनायनि गुबै उद्देश्यआनो जाहैबाय जोंहा सान्थिपुर बाजारनि सिङाव बेनि खाथि खाला ओनसोलाव थानाय गासै बर' नेपाली राजबंशी सावताल सत्रधर गासै कमिउनिटिफोरा बोसोरे बोसोरे बे सान्थिपुर बाजाराव दुर्गा फुजाखौ फालिबोबाय थायो। फालियै फालियै दिनैहाय जोंनि सान्थिपुर जिखिनि दुर्गा फुजा सान्थिपुराव खुंजागोन जिखिनि दुर्गा फुजा बेयो दिनैहाय 25 बोसोर जाबाय। दा बे 25 बोसोर जानायजों लोगोसे जोङो देग्लायनि जिखिनि दुर्गा फुजा बेखौ सिगां बोसोरनिफ्राय एसे साबसिनै गाजा गोमजायै जोङो खुंलांनो बा फालिनो जोङो दिनैहाय साखाफारा जादों आरो बे फुजाखौ खुंलांनो थाखाय जोङो मोनसे फुजा कमिटि जोङो दानानैबो लाबाय आरो जेसेबांखिनि बे फुजानि थाखाय जोङो मावनांगौ हाबाफोर दङ बेखौ जोङो दिनै सावरायलायनायनि गेजेरजों जोङो थि खालामनानै लाबाय। दा এই যেটো 2022 চনৰ আহি থকা যে দুৰ্গা পূজা এটো আমাৰ শান্তিপুৰ বজাৰে প্ৰত্যেক বছৰে পালি থকা হয় মানি থকা। তো এই বছৰটো আমাৰ সিলভাৰ জুবলি 25 ইয়াৰ্স কমপ্লিট হৈছে। তো এই সিলভাৰ জুবলি হিচাপে আমি এইবাৰ দুৰ্গা পূজাটো অলপ যে নহওক যোৱা বছৰ বা তাৰ আগৰ বছৰৰ পৰা এইবাৰটো অলপ আমাৰ ডেকোৰেশনে হওক আমাৰ যেটো মূৰ্তিয়ে হওক এইখিনি অলপ ধুনিয়াকে অলপ যেটো সিলভাৰ জুবলি আমি অলপ আকৰ্ষিত কৰাৰ কাৰণে আমি এটা ৰেডি কৰি আছো। তো মেইনলি উদ্দেশ্যটো এইটোহে যে আমি দুৰ্গা পূজাখন মানি আছো। তো এইটো ৰাইজে এই আপোনাৰ মাধ্যমেদি বুজি লওক বা জানি লওক যে শান্তিপুৰত এনে ধৰণৰ সিলভাৰ জুবলি হিচাপে এটা ভাল দুৰ্গা পূজা আয়োজন কৰা হৈছে। এইখিনিকে আমাৰ মেইন আজিৰ উদ্দেশ্যটো। সকলো আমাৰ যেহেতু শান্তিপুৰ এটা ডাঙৰ এৰিয়া, শান্তিপুৰ ওচৰে চুবুৰে আমাৰ নহ'লেও 50-60টা গাঁও আছে। তো সকলো ৰাইজে আপোনাৰ মাধ্যমেদি যে জানি লওক যে 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে যি দুৰ্গা পূজা হৈ আছে ইয়াতে সকলোকে আহি অংশগ্ৰহণ কৰে, পূজাৰ আনন্দ লয়, ভক্তি কৰে, শ্ৰদ্ধা কৰে, যে নিজৰ যিটো মাৰ ওপৰত আশীৰ্বাদ যিটো বিচৰা সেইটো কৰে আহি। আৰু যিখিনি আমাৰ যি চৰকাৰৰ যিটো নিয়ম আমাৰ কমিটিৰ ওপৰত আহিব এই নিয়ম অনুসৰি আমি যিকোনো মেলাৰ সিস্টেমত যি সৰু সুৰা খেলা ধূলা হ'ব। আৰু আমি ভাবিছো যে এইবাৰ হয়তো কিবা এটা মিনা বজাৰ নিচিনা সৰু তেনেধৰণৰ নাগৰতলা এইখিনি নহয়, তথাপিও বাহিৰৰ পৰা যিটো আকৰ্ষণীয় যে দোকানবিলাক থাকে সিহঁতৰ সিস্টেমটো বেলেগ আৰু খেল ধেমালিবিলাক বেলেগ ধৰণৰ থাকে। এইখিনি আমি আনিব পাৰিম নেকি এইটো আমি চিন্তা চৰ্চা কৰিছোঁ। যদি এইটো আমি পাওঁ এই নাগৰতলা সেইবিলাক নকৰাকৈ সৰু সৰু দোকানবিলাক আকৰ্ষণীয় দোকানবিলাক যদি আমি আনিব পাৰোঁ আহি থকা দিনত আপোনাৰ মাধ্যমেদি আমি ৰাইজৰ ওচৰলৈ আমি অৱগত কৰাম। প্ৰশাসনক সেইখিনি মেইনলি এতিয়া আমাৰ ওচৰতে আমাৰ পুলিচ পোষ্ট আছে, IC ছাৰক আমি অনুৰোধ জনাম আৰু আহি থকা দিনত এপ্লিকেশ্যন হিচাপে যে এখেতে আমাৰ যিটো এই সিলভাৰ জুবলি চেলিব্ৰেশ্যনটো ভালদৰে আমাক সহযোগিতা কৰে, আমাক সিকিউৰিটি প্ৰদান কৰে। আৰু প্ৰশাসনক এইখিনি আমাৰ আৰু ৰাইজৰ ওপৰতো আমাৰ এটা অনুৰোধ থাকিব যে পূজা বুলি এটা আনন্দ লওক, কিন্তু যেনে উদ্যং মদ খাই বা কিবা কিবি কৰি পূজাটোক আহি নষ্ট নকৰে। একদম পূজাটো পূজা হিচাপে একদম ভক্তি শ্ৰদ্ধাৰ ওপৰে নিজৰ কিবাটো কৰে, যে আইন শৃংখলা কিবা নকৰে, ভংগ নকৰে, ৰাইজেও ভালদৰে পূজাটো পালন কৰে। এইখিনি আমাৰ ৰাইজৰ ওপৰতো অনুৰোধ। ধন্যবাদ।